মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসমীয়া ব্যাকৰণৰ বচন সম্পৰ্কে আলোচনা কৰিম। সংখ্যাবোধক বা সংখ্যা বুজোৱা শব্দবোৰকে বচন বোলে। যেনে এটা, এজনী, দুডাল, তুমি, তোমালোক ইত্যাদি। বচন দুই প্ৰকাৰৰ, একবচন আৰু বহুবচন। এটাক বুজালে একবচন বোলে। যেনে মই, তুমি, ল'ৰাটো, শিক্ষকজন, পেঞ্চিলডাল, কিতাপখন ইত্যাদি। দুটা বা দুটাতকৈ অধিক বুজালে তাক বহুবচন বোলে। যেনে আমি, তোমালোক, ছোৱালীকেইজনী, শিক্ষকবৃন্দ, গৰুজাক, পাৰযোৰ ইত্যাদি। একবচনৰ পৰা বহুবচন কৰাৰ কিছুমান নিয়ম আছে। তাৰে কিছুমান নিয়ম উল্লেখ কৰা হ'ল। নাম বুজোৱা কিছুমান একবচনৰ লগত বোৰ, বিলাক, সকল আদি ব্যৱহাৰ কৰি বহুবচন কৰা হয়। যেনে একবচনত ল'ৰা, বহুবচনত ল'ৰাবোৰ। ঠিক তেনেকে ফুল, ফুলবোৰ, ধান, ধানবিলাক, শিক্ষক, শিক্ষকসকল, আই, আইসকল ইত্যাদি। মানুহ বুজোৱা শব্দৰ পাছত তুচ্ছ অৰ্থত হঁত আৰু মান্য অৰ্থত লোক ব্যৱহাৰ কৰিও বহুবচন কৰা হয়। যেনে তই, তহঁত, সি, সিহঁত, আপুনি, আপোনালোক, তুমি, তোমালোক, তেওঁ, তেওঁলোক ইত্যাদি। সামূহিক অৰ্থ বুজাবলৈ তুচ্ছাৰ্থত জাক, মখা, সোপা আৰু মান্যাৰ্থত বৃন্দ, বৰ্গ, মণ্ডলী, সমূহ আদি প্ৰত্যয় ব্যৱহাৰ কৰিও বহুবচন কৰা হয়। যেনে গৰুজাক, ল'ৰামখা, কাপোৰসোপা, ভক্তবৃন্দ, বন্ধুবৰ্গ, শিক্ষকমণ্ডলী, মন্দিৰসমূহ ইত্যাদি। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বচনৰ বিষয়ে অলপ হ'লেও জ্ঞান লাভ কৰিলা। গতিকে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।